আজিৰ পৰা বৰষুণ পৰি আছে, কিনকিনীয়া বৰষুণ। তাৰ মাজে আমাৰ ব্লগটো আজি ষ্টাৰ্ট কৰিলোঁ। দেখা পাইছে চবেই ছাতি লৈ লৈ গৈ আছে। তাৰ মাজতে এইখিনি জেগাত বানপানী হৈছে। এতিয়া এগৰাকীয়ে কৈছে মই এইখিনি জেগাতে জাকৈ বাম। চাওক আমাৰ ভিডিঅ'টো কেনেকৈ পাৰ হয় আজিৰ দিনটো। তাৰ মাজতে আমাৰ এই চাচাজন আহিছে। চাচাজনে কণী আনিছে। এই দেখিছে আন্দা হোম ডেলিভাৰী কৰিছে মানে, হয় নহয়? আজি ক'ত ক'ত ঘূৰিলে কওকচোন? এই পুৰা গাঁও গাঁৱত কেইহালিমান বিকিলে এতিয়ালৈ? এতিয়ালৈ আজি চেৰ কম বৰষুণৰ কাৰণে আজি বেছি মানুহ নাই ঠাণ্ডা। মানুহ ঘৰত চব নাম আপুনি আনিছিলে কিমান? কণী কৈছে নাই 12-14 আনি 12 হালি 14 হালি 12-14 আনি এতিয়া আৰু কিমান আছে? এতিয়া আছে 7-8 আনি আছে। এইখিনি যাব যাবগৈ এয়া দেখিছে বৰষুণ হ'লে চব বেপাৰ বেয়া। আমাৰ ইয়াতো দোকানটো এতিয়া মানুহ নাই, আমি এইকেইজনে আছোঁ আৰু। বৰষুণ হ'লে চব বেপাৰ বেয়া। এতিয়া তেখেতো ৰখি থাকিব লগা হৈছে। যদি ৰ'দ হ'ল হয় এতিয়া চবে গ'ল হয়। তাৰ মাজতে আকৌ আজি নাম আছে, বহুত জেগাত নাম আছে। গতিকে তেখেতৰ পৰা কিবা এটা ৰাখি দিলোঁ আৰু ইয়াতে ৰাখি দিছোঁ। তাৰপিছত এতিয়া মেইন কথাটো হ'ল আমি এতিয়া গপ দিব লাগিব। আজি গান শুনি আছোঁ। আমাৰ চাদ্দাম হুছেইন ডাঙৰীয়া আহিছে আজি। চাদ্দামে মনে মনে মানুহজনীলৈ ফোন লগাম বুলি ভাবিছিলে, কিন্তু তাৰ মাজতে কেমেৰাটো যেতিয়া ওলাই দিলোঁ এতিয়া বাহিৰত যায় দেখিছে। আমাৰ এইখিনি জেগাত বহুত পানী হয়, গতিকেও দেখিছে মাছৰ উজান আহে যে। আমাৰ বইলিও মাছ বিচাৰি আছে, খালৈ লৈ পেলাই আছে। তাৰপিছত ইপিনেদি আমাৰ এয়া জাকৈ মাৰিবৰ কাৰণে এইখিনিত ৰেডি হৈছে আমাৰ সুনীলৰ মাকে। ইয়াত মাৰিব এতিয়া। ইপিনেদি ৰৈ আছে, আহিব মাছ ওলাইছে নে সুধি আছে। এতিয়া জাকৈ মাৰিব ৰেডি হৈ গ'ল। দিয়ক জাকৈ মাৰিছে দেই। সেই আহি গ'ল এই দুই এটা পালে দেই। তাৰপিছত এইটো বঢ়িয়া বঢ়িয়া। সেই এনেকৈ আমাৰ ৰাস্তাত এনেকুৱা জাকৈ মাৰ হেৰি চলিছে। ৰাস্তাত পানী হৈ যায় ন। যদি আপোনাৰ মোবাইলটো 5G হয়, যদি 5G আছে তেতিয়াহ'লে আপুনি যদি মৰিগাঁও টাউনত যায় তেতিয়াহ'লে আপোনালোকে মৰিগাঁও টাউনত 5G এতিয়া আনলিমিটেড পাব। অহা প্ৰায় 1 মাহমান হৈ গ'ল। যদি আপোনালোকে ল'বলৈ বিচাৰে যাব পাৰে। তাতে আমাৰ ইয়াৰ দেখিবই নাই কি কৰিছিলা? যি চেণ্ডেল আছে চেণ্ডেলযোৰ তলত সোমোৱাই গৈ আনহানিয়া হৈ আছে। গালি যে ভয় খাইছে। চাওক এবাৰ তলত সোমাই দিয়ে আকৌ উলিয়াই দিয়ে, ভিতৰত সোমাই দিলে দি বোলে। এনেকৈ চলি থাকে আমাৰ দিনটো। আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি আপোনালোকে ভাল পাইছে লাইক শ্বেয়াৰ কৰি দিব, আৰু যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। আজিলৈ বাই বাই, টাটা। আগলৈ লগ পোৱা প্ৰতিশ্ৰুতিৰে টাটা।